স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলে আজি অসম টেট আৰু অসম পুলিচৰ কাৰণে দুটা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াম অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিধান কৰা সাজ পোছাক সম্পৰ্কে এই প্ৰশ্নকেইটা যুগুতোৱা হৈছে আপোনালোকলৈ এই প্ৰশ্নকেইটা আমি আমাৰ স্লাইডৰ জৰিয়তে আমি আপোনালোকক দেখুৱাম আৰু উত্তৰসমূহ আমি লগালগ কৈ যাম বলক তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো পলম নকৰি মিচিং সকলৰ প্ৰধান সাজপাৰ কি উত্তৰটো হ'ব গণৰোগন মিবুগালো ৰিবিকাছেং দ্বিতীয় প্ৰশ্নটো হ'ল বড়ো সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰটো হ'ব দখনা আৰু আৰনাই তৃতীয়টো প্ৰশ্ন ডিমাছা সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰটো হ'ব ৰিগু ৰিজাফাইন ৰিকাউসা ৰিসা চতুৰ্থটো প্ৰশ্ন তিৱা সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰ হ'ব খাসকাই তাগলা কাছং তনা বা লেংটি বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্ন দেউৰী সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰ হ'ব পাউগা লহঙা বা মেৰণি জকাচিব্বা 6 নম্বৰ প্ৰশ্ন কাৰ্বি সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰ হ'ব প ছয় আৰু পেছেলেং 7 নম্বৰ প্ৰশ্ন হ'ব ৰাভা সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰটো হ'ব জামা আৰু ৰিফান 8 নম্বৰ প্ৰশ্নটো হ'ল কোচ ৰাজবংশী সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰ হ'ব আউসা আগৰণ আৰু পাটানি বুলি কোৱা হয় 9 নম্বৰ প্ৰশ্ন নেপালী সকলৰ প্ৰধান সাজপাৰ কি ইয়াৰ উত্তৰটো হ'ল চৌৰং চুৰিওৱালা টুপি ফৰিয়া ঠিক 10 নম্বৰ প্ৰশ্নটো হাজং সকলৰ প্ৰধান সাজপাৰ কি এই প্ৰশ্নটোৰ উত্তৰ আমি আপোনালোকলৈ এৰি দিলো আপোনালোকে ইয়াৰ উত্তৰটো দিব বুলি আশা ৰাখিলো